আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল। এই ফলাফলত উৎফুল্লিত হৈ পৰিছে কীৰ্তনপাৰাবাসী। BK জুনিয়ৰ কলেজৰ শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হয়। BK জুনিয়ৰ কলেজৰ পৰা মুঠ 57গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। ইয়াৰে আটাইকেইগৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। প্ৰথম স্থান 25গৰাকী, দ্বিতীয় স্থানত 20গৰাকী আৰু তৃতীয় স্থানত 12গৰাকীকৈ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় বিদ্যালয় পৰিচালন সঞ্চালক ছফিউৰ ৰহমান আকন্দই। এই ফলাফলত উৎফুল্লিত হৈছে কলেজৰ শিক্ষক লগতে ছাত্ৰ-ছাত্ৰীসকল। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত যেনেকুৱা ফলাফল দেখুৱাবলৈ সক্ষম হৈছে তাৰ ভিতৰত BK জুনিয়ৰ কলেজ অন্যতম। সেয়েহে যোৱা দিনবোৰত কীৰ্তনপাৰাবাসীয়ে যেনেদৰে সহায় সহযোগিতা আগবঢ়াই আহিছে, ঠিক অহা দিনবোৰত যাতে সহায় সহযোগ আগবঢ়ায় তাৰ বাবে বৃহত্তৰ কীৰ্তনপাৰাবাসীৰ ওচৰত আহ্বান জনায় পৰিচালন সঞ্চালক ছফিউৰ ৰহমান আকন্দই। মোৰ ভাল লাগিছে। মই এই ৰিজাল্টটো শুনি ভাল পাইছোঁ। মোৰ শিক্ষকসকল ভালকৈ টিচিং দিছে আৰু মোৰ মাক দেউতাক ভালকৈ শিকাব পাৰিছে আৰু মোৰ ষ্টাফসকল ভাল। এই বিদ্যালয়খন বৰ ধুনীয়া, ভালকৈ টিচিং দিয়ে, ভাল অৱদান আছে। হয়, গতিকে শিক্ষাগুৰুসকলক তুমি কি জনাবা? ধন্যবাদ জনাল। জেনিফা আক্তাৰ, কোনখন বিদ্যালয়ৰ পৰা পাছ কৰিলা? BK জুনিয়ৰ কলেজ। আমাৰ এই BK জুনিয়ৰ কলেজ অতিকে পিছপৰা এটা অঞ্চলত অৱস্থিত আৰু আমাৰ এই স্কুলৰ শিক্ষকসকলে যথেষ্ট এই ল'ৰা ছোৱালীক এই বিদ্যালয়লৈ অহা যোৱাত বা যিমানখিনি প্ৰব্লেম তেখেতসকলে ফেচ কৰে, ইয়াৰ পিছতো যে আমাৰ শিক্ষাগুৰুসকলে তেখেতসকলক এই পিছপৰা অঞ্চলৰ পৰা যিখিনি ল'ৰা ছোৱালী আহিছে, একেবাৰে যেতিয়া হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লয় বা মেট্ৰিক পাছ কৰাৰ পিছত যি অৱস্থাত তেখেতসকলে আহে দেখা যায়, গোটেইখিনি ল'ৰা ছোৱালী একেবাৰে মানে যি হাৰে তেখেতসকলে পাছ কৰি আহিছে, দেখা যায় যে ইয়াত বহুত পৰিশ্ৰম কৰিব লগা হয়, কাৰণ মানদণ্ডটো ইমান দুৰ্বল, যাৰ কাৰণে আজি হয়তো ব্যক্তিগত খণ্ডত আমাৰ মানুহে এই মেহনতি মানুহবোৰ আচলতে তেখেতসকলে ব্যক্তিগত খণ্ডত পঢ়োৱাৰ মানে যদিও ইচ্ছা নাই, কিন্তু গভৰ্ণমেণ্ট স্কুলত দিয়াৰ পিছতো যদি তেওঁলোকৰ অৱস্থা বেয়া হয়, যাৰ কাৰণে হয়তো দিছে। আৰু আমাৰ শিক্ষকসকলেও যথেষ্ট কষ্ট কৰিছে আৰু তেখেতসকলে পৰিশ্ৰম কৰিছে, ঘৰে ঘৰে গৈছে, যাৰ বাবে হয়তো আজিৰ এই ফলাফল দেখিবলৈ সক্ষম হৈছোঁ। পৰিচালন BK জুনিয়ৰ কলেজৰ মাননীয় অধ্যক্ষ লগতে উপাধ্যক্ষ আৰু যিসকল শিক্ষক মণ্ডলী আছে, গোটেইখিনি দক্ষ আৰু ভাল তেখেতসকল, আৰু তেখেতসকলে প্ৰত্যেকজন ষ্টুডেণ্টৰ এটাকৈ তেখেতসকলৰ পৰীক্ষাৰ আগত বা পূৰ্বৰ পৰাই প্ৰত্যেকজনৰ সুকীয়াকৈ চিন্তাধাৰা কৰি তেখেতসকলে খবৰ লৈছে আৰু শিক্ষাৰ ক্ষেত্ৰত যেনেকৈ হোমৱৰ্ক হওক বা ঘৰত পঢ়িছে নে নাই মা দেউতাৰ লগত যোগাযোগ কৰিছে, যাৰ বাবে হয়তো আজি তেখেতসকলক মই ধন্যবাদ দিম, কাৰণ নহ'লে হয়তো আজি এই পিছপৰা অঞ্চলৰ পৰা ইমানকেইটা প্ৰায় 25জনমান ল'ৰা ছোৱালী আমাৰ এই BK জুনিয়ৰ কলেজৰ পৰা ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। পৰিচালন সঞ্চালক হিচাপে আপুনি সুখী? মই আজিৰ এই অৱস্থাৰ কাৰণে যি মানে পৰিৱেশ আমাৰ এই পৰিৱেশতো যিখিনি ৰিজাল্ট হৈছে মই সুখী, কিন্তু ছেটিছফাইড নহয়। হয়তো ইয়াৰ আগতে মই অনাগত দিনত আৰু ভাল ৰিজাল্ট কৰিব বুলি মই আশাবাদী। অইন বিদ্যালয়ত মই জানিব পৰা মতে তেখেতসকলেও ভাল ৰিজাল্টে কৰিছে, কিন্তু পৰ্যাপ্ত তথ্য মোৰ ওচৰত এতিয়া নাই। মোৰ কলেজৰ BK জুনিয়ৰ কলেজৰ কথাটোৱে ক'ব পাৰোঁ, ইয়াতে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন পাইছে আৰু ইয়াতে ৰিজাল্ট 100% পাছ বুলি শুনাত অধ্যক্ষই যেতিয়া জনালে মোক, মই অত্যন্ত সুখী। প্ৰথমতে মই আমাৰ এই BK জুনিয়ৰ কলেজৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তেখেতসকলক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে কথা হ'ল, আমাৰ আজিৰ এই যিটো ৰিজাল্ট হ'ল, আমাৰ ৰিজাল্টৰ আমাৰ লগত আছে আমাৰ সন্মানীয় শিক্ষাগুৰুসকল, তেখেতসকলে যথেষ্ট আমাৰ অৱদান আছে। তেখেতসকলে আমাক ষ্টুডেণ্টসকলক ভালদৰে টিচিং দিছে, লগতে আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু আমাৰ ডাইৰেক্টৰ মহোদয়ে আমাক সময়মতে দিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ
খবৰ খাতি ল'বলৈ আমি ঘৰত উপস্থিত হৈছোঁ। কেতিয়া কি প্ৰয়োজন হয় আমি যিখিনি লাগে আমি দিছোঁ। কিমানজন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে? আমাৰ টোটেল আছিল 57, তাৰ মাজৰ পৰা 100% পাছ কৰিছে। 25 ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন আছে 20, 12জনমান আছে আপোনাৰ থাৰ্ড ডিভিজন, 100% পাছ।